একেবাৰে খাই দিয়া হে বন্ধুসকল নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোক চব ভালেই আছে। এতিয়া টাইম হ'ল আপোনাৰ আবেলি 3:30 জাষ্ট আমি লাঞ্চ কৰিছোঁ আৰু আজি আমি কৰিবলৈ গৈ আছোঁ ব্লগিং নহয়, আজি কৰিবলৈ গৈ আছোঁ আমি চেলেঞ্জ। তো গাইজ আজি আমি কৰিবলৈ গৈ আছোঁ মেগী চেলেঞ্জ বাচ্চা পাৰ্টিৰ লগত। বহুত দিন ধৰি ভাবি আছিলোঁ চেলেঞ্জ কৰোঁ এওঁলোকক দিছোঁ কণ্টেণ্ট ল'বৰ কাৰণে, কণ্টেণ্ট এওঁলোকে বিচাৰি পোৱা নাই। এওঁলোকৰ সুবিধা অনুযায়ী মই কণ্টেণ্ট দিলোঁ মেগী চেলেঞ্জ, যিটো শুনি তেওঁলোক এক্সাইটমেণ্টত পাগল হৈ গৈছে। মেগী চেলেঞ্জ কৰিবানে? আৰ ইউ গাইজ ৰেডি? কোন জিকিব মেগী চেলেঞ্জ? মই জিকিম। এওঁলোক হৈছে গুৱাহাটীৰ পাৰ্টি আৰু এইটো হৈছে মোৰ ঘৰুৱা পাৰ্টিৰ মানুহ। এতিয়া এওঁলোকৰ লগত মই পাৰিম নে নোৱাৰোঁ নাজানো, কিয়নো মেগী মই ভাল নাপাওঁ আৰু এওঁলোকে ফুল মস্তিত খাব মেগী। তথাপি মই চেলেঞ্জ একচেপ্ট কৰিছোঁ। কিন্তু চেলেঞ্জত 4টা কেটেগৰী থাকিব, ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক, থাৰ্ড এণ্ড ফ'ৰ্থ। মেগী চেলেঞ্জ শেষ হোৱাৰ পিছত যাৰ ভাগত যোনটো থাকিব সেইটোৱে কিন্তু খাব লাগিব। কোনোৱে ক'ব নোৱাৰিব মই নাখাওঁ অ'কে? কোনোবাই মানা কৰিব নেকি যাৰ ভাগত যি পৰিব? মই হাৰিলে একদম 4 নম্বৰ হ'লে মোৰ ভাগত যিটো থাকিব মই সেইটোকে খাম। তোমালোকৰ ভাগত পৰিলেও খাবানে নাই? সঁচাকে ৰেডি আছা মেগী চেলেঞ্জৰ কাৰণে? সঁচাকে? ফাৰ্ষ্ট প্রাইজ, সেকেন্ড প্রাইজ মই একোৱে নকওঁ, সব সাসপেন্ডত ৰাখিম এতিয়া। নাই নকওঁ নেকি? যোনে দেখিব গম পাই যাবা। অ'কে, তোমালোকে ফোর্স কৰি আছো, মই কৈ আছো অকল ফার্স্ট প্রাইজটো কৈ দিম, বাকি 3জন যে থাকিব তাৰ কথা নকওঁ কিন্তু। অ'কে, প্ৰমিছটো? ঠিক আছে। ফার্স্ট প্রাইজ যোনে ফার্স্ট হ'ব তেওঁ পাব এটা ডায়েৰী মিল্ক, তোমালোকৰ পছন্দৰ চকলেট। মই তেওঁলোকক দিম ডায়েৰী মিল্ক। অ'কে, আজিও খুৱাম কালিও খুৱাম, 3 দিন কণ্টিনিউ ডায়েৰী মিল্ক খুৱাম। আৰু ছেকেণ্ড থাৰ্ড ফ'ৰ্থ যোন হ'ব এইটো মই পিছলৈ গম পাবা। এটা খালি কৈ দিওঁ, হিণ্টছ দি দিওঁ, হিণ্ট মই দি আছোঁ। ছেকেণ্ড থাৰ্ড ফ'ৰ্থ হ'ব লিকুইড পাবা, চৰ্বত, মস্তিৰ টেষ্টি চৰ্বত তোমালোকে পাবা। অ'কে মই গৈ আছোঁ বন্ধুসকল, মই গৈ আছোঁ মেগী আনিবৰ কাৰণে। কিন্তু এটা কথা মনত ৰাখা, তোমালোকৰ মামী ঘৰত নাই জানা, নাই জানো? মেগী আনিলে বনাব কোনে? আমিয়ে মেগী চেলেঞ্জ কৰিম, আমিয়ে মেগীও বনাই ল'ম। অ'কে, পাৰিম নে বনাবৰ কাৰণে? তো বন্ধুসকল এতিয়া মই গৈ আছোঁ মেগী আনিবৰ কাৰণে। এতিয়া এই আছা মই যাম এতিয়া স্কুটি লৈ, আৰু এই যে এই বাচ্চা পাৰ্টি দুটা মোৰ পিছপিনে লাগি গ'ল, তো ইহঁতকো লৈ আহোঁগৈ মেগী, তাৰপিছত লগ কৰি আছোঁ। বন্ধুসকল এতিয়া চেলেঞ্জ তেওঁলোকে একচেপ্ট কৰিছে, কিন্তু ছেকেণ্ড থাৰ্ড ফ'ৰ্থ কি আছে তেওঁলোকে কিন্তু নাজানে। তেওঁলোকেতো ভাবি আছে কিবা এটা ভালেই হ'ব, কিন্তু এতিয়া সেইকাৰণে মই বাহিৰত ওলাই গৈছোঁ। ছেকেণ্ড ৰেংক যোন হ'ব তাক বিট আছে যে বিটৰ জুচ দিম, আৰু থাৰ্ড যোন হ'ব তাক মই গিলৈ আছে যে তিতা গিলৈৰ জুচ খুৱাম, আৰু ফ'ৰ্থ যোন হ'ব তাক নিমৰ জুচ খুৱাম। তথাপি কি আধা গিলাচতকৈ বেছিকৈ খাব লাগিব। তেওঁলোকেতো ভাবিছে যে মামায়ে ছেকেণ্ড থাৰ্ড ফ'ৰ্থকো ভালে কিবা খুৱাব, কিন্তু নহয়, একদম তেওঁলোক ভুল ভাবি আছে। টোটেলি কিন্তু চেলেঞ্জটো কিন্তু ধামাকা হ'বলৈ গৈ আছে বন্ধুসকল। আপোনাৰ এতিয়া আমাৰ মেগী আনা কি হ'ল, আনা হৈ গ'ল হয় নাই? মেগী হৈ গ'ল। ফাৰ্ষ্ট প্ৰাইজ যিটো আছে সেইটো আমি আনিলোঁ না। এতিয়া আমি কি কৰিব লাগিব? ব'লা আমি এতিয়া কোনে বনাব? আমি চবে মিলি মেগী বনাওঁগৈ না। বন্ধুসকল মেগী বনাবৰ কাৰণে এয়া মই কেৰাহীত গৰম পানী বহাই দিলোঁ, আৰু এইপিনে আছে আপোনাৰ 6 পেকেট মেগী। এই 6 পেকেট মেগী ইয়াত ঢালিম, আৰু পানী যেতিয়া বইল হৈ যাব তেতিয়া মই ইয়াত মেগীখিনি দিম। আৰু মই মেগী বনাম স্পাইচি মেগী। অলপ আগত এটা ইউটিউবত ভিডিঅ' চাই লৈছোঁ, এতিয়া মই গৈ আছোঁ স্পাইচি মেগী বনাবলৈ, কাৰণ জিকিবলৈ আছে নহয়। অলপ জ্বলা বনালেহে তেওঁলোকৰ পৰা জিকিম। বন্ধুসকল আমাৰ বইলিং কৰা হৈ গ'ল মেগী, আৰু এতিয়া কেৰাহীটো মই ধুই আনি ইয়াত অলপ তেল দি এইটোক আকৌ মানে কেৰাহীত দি মই মেগী ৰেডি কৰি দিম স্পাইচি মেগী। বন্ধুসকল মই জলকীয়াৰ গুড়ি আৰু হালধিৰ গুড়ি তেলৰ লগত মিক্স কৰি দি দিলোঁ। এতিয়া মই এই মেগীখিনি দি ইমান য়ামি মেগী মই বনাবলৈ গৈ আছোঁ। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে, হয়তো বেয়া হ'ব, নহ'লে একদম মাইণ্ড ব্লয়িং য়ামি হ'ব। আজি এয়া আমাৰ বন্ধুসকল এতিয়া আমাৰ মেগী ৰেডি হ'ল। ভাবিছিলোঁ আমি ভিতৰত খাম, কিন্তু জানেই গাঁৱত লাইটৰ অৱস্থা, লাইট নাই কাৰণে আমি বাহিৰতে মেগী চেলেঞ্জৰ কাৰণে সাজু হৈছোঁ। সাজু হৈছেনে নাই? হা
তেতিয়া আমি ষ্টাৰ্ট কৰিব পাৰোঁ এতিয়া না 1 2 3 ষ্টাৰ্ট অলপ আগতে ভাত খাইছোঁ ভাত খোৱাৰ পিছতে আকৌ এইটো খাই আছোঁ তাৰপিছত আকৌ সেইটো আপোনালোকক কৈছোঁ যে চেলেঞ্জ হাৰিলে কি কৰিব এয়া ই ফাৰ্ষ্ট হৈ গ'ল এওঁলোকৰ কেপচাৰ কৰিবৰ কাৰণে মই ভালকৈ চেলেঞ্জত অংশগ্ৰহণ কৰিবই নোৱাৰিলোঁ অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ ডান্স 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 লাষ্ট হ'ল ডান্স কৰা ডান্স মেগী খুৱাইছোঁ না মেগী কেনেকুৱা হৈছে সঁচাকৈ কোৱা এইটো নহয় মামা বনাইছে এইটো কাৰণে নহয় একদম ঝাল হৈছে স্পাইচি হৈছে নে নাই ভাল লাগিছে নে নাই এয়া বন্ধুসকল এতিয়া আমাৰ চেলেঞ্জ শেষ হ'ল চেলেঞ্জ শেষ হোৱাৰ পিছত যেনেকৈ আমি কৈছিলোঁ যে আমি একোজনে আমি জুচ খাম চৰ্বত খাম মই চৰ্বত এতিয়া ৰেডি কৰি ৰাখিছোঁ ফাৰ্ষ্ট কোন হৈছে তোমাৰ কাৰণে কোনটো তুমি লৈ লোৱা এইটো ছেকেণ্ড কোন তোমাৰ কাৰণে কোনটো সেইটো আৰু থাৰ্ড কোন তোমাৰ কাৰণে কি এইটো একে শুনি লোৱা কি আছে মজাৰ টেষ্টি চৰ্বত এইটো হয় নহয় খোৱা নাই নহয় এতিয়া চোৱা এইটো খাবা যে খাই শেষ কৰিব লাগিব কিন্তু আগতে কোৱা আছিলে আৰু এই ফ'ৰ্থ ওৱান এইটো কাৰ এইটো হৈছে মোৰ না মোৰটো বিটৰুট না খোৱা সেইকাৰণে চেলেঞ্জ কৰিলে ভাবি চিন্তি ল'ব লাগে আগতে কণ্ডিশ্যনবিলাক গম পাব লাগে নহয় এতিয়া উইনাৰজনৰ মজা আৰামছে চকলেট খাই আছে কেনেকুৱা লাগিছে জিকি কৰি আৰু হাৰিলে কি খালা হয় সেইবিলাক তিতা খাব লাগিলে হয় না দেখুৱা এইপিনে কেনেকুৱা লাগিছে ভাই চেলেঞ্জ কেনেকুৱা লাগিছে চেলেঞ্জ বেয়া ইমানে বেয়া ক'বলগীয়া ৱৰ্ডছ নাই তুমি ফিনিছ কৰিলা এইপিনে দেখুৱা এতিয়া মোৰ পালত পৰিছে নিমৰ কিয়নো মই পাৰ্টিচিপেট কৰিব পৰা নাই কাৰণে মই আধা খাম পুৰা খাব লাগিব একেবাৰে খাই দিয়া এইটো হয় ডিফাৰেন্স এইটো হয় ফাৰ্ষ্ট এইটো হয় লাষ্ট গাই আছো গান নুন থিয় হৈ গৈছে খাই দিম না পুৰাটো খাই দিয়া খাই দিলোঁ বন্ধুসকল আজিৰ ভিডিঅ' আমি ইয়াতে সামৰণি মাৰোঁ আপোনালোকৰ লগত লগ হ'ব অন্য এক নতুন ভিডিঅ'ত যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আমাক জনাব আৰু আপোনালোকৰ কাৰণে আমি এনেকুৱা মজাৰ চেলেঞ্জ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই থাকিম তেতিয়ালৈকে বাই বাই